গুৱাহাটীত আজিও অব্যাহত আছে বন ধ্বংসযজ্ঞ এফালৰ পৰা কাটি তহিলং কৰা হৈছে এখনৰ পাছত আনখন পাহাৰ বন মাফিয়াৰ কুপদৃষ্টিত সেউজীয়া পাহাৰসমূহ এতিয়া অস্তিত্বৰ সংকটত পৰিছে এই পাহাৰসমূহ হৈ পৰিছে একাংশৰ বাবে আলাউদ্দিনৰ চাকি চালান থকা কথা দুহাই দি নিৰ্ধাৰিত চালানতকৈ কেইবাগুণো বেছিকৈ চলাইছে খনন কাৰ্য কাৰ পৃষ্ঠপোষকতাত উত্তৰ গুৱাহাটীত চলিছে বন ধ্বংসযজ্ঞ উত্তৰ গুৱাহাটীৰ বিভিন্ন স্থানত পাহাৰ খনন কাৰ্য অব্যাহত আছে যাৰ বাবে জীৱকুলৰ বাবে বা জীৱ বৈচিত্ৰ্যৰ বাবে ভাবুকি আহিছে ধ্বংসলীলাৰ বিৰুদ্ধে হৰব হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মলং পাহাৰখনৰ কথা যদি কওঁ মলং পাহাৰ আৰু চিলা চৌকি গেটৰ পাহাৰ চন্দ্ৰা পাহাৰ মান্দাকাটা পাহাৰ কাটি তহিলং কৰি দিয়া হৈছে একাংশ ভূমাফিয়াই আলাবৈ ৰণৰ স্মৃতি বিজড়িত মেকুৰী পাহাৰখনো শেষ কৰি পেলাইছে তহিলং কৰি পেলাইছে দুষ্কৃতিকাৰীয়ে কাটি তহিলং কৰিছে পাহাৰসমূহ ইপিনে কটামুৰ পাহাৰত 100-150 ফুট ওপৰলৈ উঠিছে জেচিবি ডাম্পাৰ দিনে নিখাই কাটি তহিলং কৰিছে পাহাৰৰ ৰঙামাটি চিলা আঞ্চলিক বন বিষয়াৰ বহু বিতৰ্কিত আঞ্চলিক বন বিষয়াগৰাকীৰ বিৰুদ্ধে উঠিছে প্ৰশ্ন আমি প্ৰশ্ন কৰিব বিচাৰিছো ৰেঞ্জাৰ চন্দন ৰাজখোৱা তাত ঘোঁৰা গা কাটিবলৈ আছে নেকি চন্দন হাজৰিকাই তাত চুৰৰ চৰ্দাৰগিৰি কৰিছে নেকি এতিয়ালৈকে কিয় এই বন ধ্বংসযজ্ঞ ৰোধ কৰিব পৰা নাই এইগৰাকী বনাঞ্চলিক বিষয়াই উত্তৰ গুৱাহাটীৰ চন্দ্ৰস্থিত দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ নিচেই সমীপতে আজিও অব্যাহত আছে ৰঙামাটি খনন কুম্ভকৰ্ণ নিদ্ৰাত দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়াগৰাকী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তৰ কামৰূপ জিলা সমিতিয়ে খনন কাৰ্যৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি এই কাৰ্যালয়টো দেখুৱাইছো সমান্তৰালভাৱে পাহাৰৰ হে দুখ লগা পৰিৱেশটো আমি দেখুৱাইছো এয়া উত্তৰ গুৱাহাটীৰ পৰিৱেশ চাওক কেবাখনো পাহাৰত ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে ভূমাফিয়াই আমাৰ দুজনকৈ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে এই দুখ লগা দৃশ্যাংশ আমাৰ দুজনকৈ সাংবাদিক আমাৰ জ্যেষ্ঠ সাংবাদিক অভিজিত দাস আৰু জ্যেষ্ঠ সাংবাদিক দীপজ্যোতি দাসৰ কেমেৰাত বন্দী হৈছে এই দৃশ্যাংশসমূহ আকৌ কৈছো মলং পাহাৰ চিলা চৌকি গেটৰ পাহাৰ চন্দ্ৰা পাহাৰ মান্দাকটা পাহাৰ কাটি সম্পূৰ্ণৰূপে তহিলং কৰা হৈছে স্মৃতি বিজড়িত মেকুৰী পাহাৰখনো বন মাফিয়াই তহিলং কৰিছে এই পাহাৰৰ দৃশ্যাংশসমূহ আমি এই মুহূৰ্তত দেখুৱাইছো চাওক কাটামুৰ পাহাৰত 100-150 ফুট ওপৰলৈ কিন্তু জেচিবি ডাম্পাৰ উঠি গৈছে তাত আজিৰ দিনটোতো পাহাৰ খনন কাৰ্য অব্যাহত ৰাখিছে তাৰ পাছতো চিলা আঞ্চলিক বন বিষয়াগৰাকী নিমাত নিস্তব্ধ বহু বিতৰ্কিত চন্দন ৰাজখোৱাৰ সম্পৰ্কত আগতেও আমি বাতৰি সম্প্ৰচাৰ কৰিছো চন্দন ৰাজখোৱাক দেখুৱাইছো এই দৃশ্যাংশসমূহ কিয় চন্দন ৰাজখোৱাই নেদেখে কিয় নিয়ন্ত্ৰণ কৰিব নোৱাৰে অবৈধ খনন কাৰ্য এটা প্ৰশ্ন হৈছে চন্দন ৰাজখোৱাৰ পৃষ্ঠপোষকতাতে চন্দন ৰাজখোৱাৰ সাহসতে বন মাফিয়াই এইদৰে পাহাৰসমূহ খানি তহিলং কৰিছে সেয়া আমাৰ প্ৰশ্ন নহয় বিভিন্নজনে এই প্ৰশ্ন কৰিছে যে গোটেই প্ৰক্ৰিয়াটোত ৰেঞ্জাৰ চন্দন ৰাজখোৱা জড়িত নাথাকিলে কোনো কাৰণতে সাহস কৰিব নোৱাৰে বন মাফিয়াই আমি এটা চন্দন ৰাজখোৱাক প্ৰশ্ন কৰিব বিচাৰিছো
আপুনি তাত ঘোঁৰা গা কাটিবলৈ বহি আছে নেকি? আপুনি সেই চোৰৰ চৰ্দাৰ নেকি? আপোনাৰ চকুত এই দৃশ্যাংকসমূহ কেতিয়া পৰিব? আসাম টক্সে বহুবাৰ বাতৰি সম্প্ৰচাৰ কৰিছে গুৱাহাটীৰ পাহাৰ শেষ হৈ গৈছে, গুৱাহাটীৰ দাঁতিকাষৰীয়া পাহাৰসমূহ এতিয়া শেষ হৈ যাবলৈ ধৰিছে, যাৰ ফলত গৰমৰ দিনকেইটাত আমি কক বকাব লগা হৈছে। গৰমৰ দিনকেইটা সহ্য কৰিব নোৱাৰা গৰম হৈছে গুৱাহাটী মহানগৰীত। এই দৃশ্যাংকসমূহ বন বিভাগে কেতিয়া উপলব্ধি কৰিব? আৰু এনেবোৰ বন বিষয়া নিয়োগ কৰি থোৱাৰ বাবেই এনেবোৰ ঘটনা সংঘটিত হৈছে। গুৱাহাটী পাহাৰখন আপুনি যদি চাই, গুৱাহাটী পাহাৰসমূহত দেখিব জনবসতিপূৰ্ণ এলেকা, তাত মানুহে এতিয়া ঘৰ সাজিছে, পাহাৰ কাটি তাত প্ৰকাণ্ড প্ৰকাণ্ড বিল্ডিং নিৰ্মাণ কৰিছে। এতিয়া গুৱাহাটী শেষ কৰি গুৱাহাটী দাঁতিকাষৰীয়া পাহাৰসমূহ লন্ধভন্ধ কৰিছে, মূল্যৱান গছ কাটিছে, পাহাৰৰ ৰঙা মাটি কাটিছে আৰু তাত ঘৰ সাজিছে, বিভিন্ন ফেক্টৰী বনাইছে। আমি দেখুৱাইছো সমান্তৰালভাৱে উত্তৰ গুৱাহাটীৰ চন্দ্ৰস্থিত দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাটো ৰঙামাটি খনন অব্যাহত। এই দৃশ্যাংকসমূহ কেতিয়া দেখিব? এই দৃশ্যাংকসমূহৰ ওপৰত কি মন্তব্য আগবঢ়াব নতুন বনমন্ত্ৰীগৰাকীয়ে? আমাৰ দীপজ্যোতিৰ এটা প্ৰতিবেদন আছে, আমি দীপজ্যোতিৰ প্ৰতিবেদনটো দেখুৱাই ল'ব বিচাৰিছো। সমগ্ৰ ৰাজ্যত যেন এতিয়া বন ধ্বংসযজ্ঞ মুকলিকৈ চলিব ধৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে যি সেউজী বনানীকৰণৰ কাৰণে মহিলাসকলক যি উৎসাহ যোগাইছিল গছপুলি ৰোপণৰ কাৰণে, কিন্তু তাৰ এক বিপৰীত ছবি সমগ্ৰ অসমতে দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ যি চিলা ৰেঞ্জৰ অধীনৰ বচনৰা গ্ৰেণ্ড অঞ্চলত মই উপস্থিত আছোঁ। আৰু ইয়াৰে কিছু দৃশ্য মোৰ সতীৰ্থ দেখুৱাব, পাহাৰ কি ধৰণত ধ্বংস কৰা হৈছে সমগ্ৰ দৃশ্য আমাৰ সতীৰ্থ দেখুৱাব। এইদৰেই চিলা যি বন বিষয়াৰ কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ অধীনৰ এই বচনৰা গ্ৰেণ্টৰ এই পাহাৰত মুকলি বন ধ্বংসযজ্ঞ চলিছে। গছকে আদি কৰি শিলকে আদি কৰি পাহাৰৰ মাটি ৰঙা মাটি খনন কৰি এইদৰে। আৰু ইয়াত এটা কথা উল্লেখ কৰিব লাগিব যে এই অঞ্চলটোৰ পৰা যি বিট অফিচ যি আছে, বন বিভাগত যি বিট অফিচ আছে, মাত্ৰ প্ৰায় 500 মিটাৰমানৰ দূৰত্বতে আচলতে অৱস্থিত বিট অফিচ। আৰু একাংশৰ অভিযোগ যে একাংশ অসাধু ব্যৱসায়ৰ লগত, ভূমাফিয়াৰ লগত বন বিভাগৰ একাংশ অসাধু বিষয়া কৰ্মচাৰী জড়িত হৈ আছে বাবে এই ধৰণৰ কাণ্ড সংঘটিত হ'বলৈ পাৰিছে। মোৰ ওচৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা আছে, তেওঁৰ পৰা কিছু মন্তব্য জানিব বিচাৰিম। বন ধ্বংসযজ্ঞ মুকলিভাৱে চলিছে, কি ক'ব? হয়, আমি দেখিবলৈ পাইছোঁ যে আচলতে উত্তৰ কামৰূপৰ যি আমিনগাঁও অঞ্চল আছে, চিলা ৰেঞ্জৰ অধীনত এটা দীৰ্ঘস্থলী বিট বোলা এটা মানে হেৰি এটা আছে, চৰকাৰী কাৰ্যালয় এটা আছে। এই দীৰ্ঘস্থলী বিটৰ মানে পৰা 500 মিটাৰ দূৰত এটা অঞ্চলত মানে বিভাগীয়ভাৱে কোনো ধৰণৰ পাৰ্মিট নাই, চালানবিহীনভাৱে ইয়াত মানে প্ৰায় 15-14 বিঘাৰ মাটি ইয়াত মানে খানিবলৈ আমি খনা দেখিবলৈ পৰিলক্ষিত হৈছে। কিন্তু কথাটো হ'ল যে ইয়াত যিহেতু এটা বিট অফিচ এটা আছে, চিলা ৰেঞ্জ অফিচ এটা আছে, আৰু ইয়াৰ পৰা বেছি দূৰত নহয় আমাৰ DFO কাৰ্যালয় এটা আছে, তাত কেনেকৈ অসাধু ব্যৱসায়ী আহি ইয়াত মাটি কাটিবলৈ পালে? আৰু তাতে পৰিতাপৰ কথাটো হ'ল যে এইটো এটা মুখ্যমন্ত্ৰীৰ সমষ্টি, মুখ্যমন্ত্ৰী জালুকবাৰী সমষ্টিতে যদি এনেকুৱা এটা কাৰ্য হয়, তেখেতে উৎসাহ যোগাই আহি আছে মহিলাসকলক গছপুলি ৰুব লাগে, অসমখন সেউজীয়া ধ্বংসনী কৰিব লাগে। তাৰ বিপৰীত ছবি এখন দেখিবলৈ পোৱা গৈছে যে মান্দাকাটা পাহাৰত দীৰ্ঘস্থলী বিটত মানে গছ, ইয়াত শাল, চেগুন, শিল, বালি নি ইয়াত মানে পাহাৰ কাটি তহিলং কৰিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এই কাৰ্যত গৰিহণা জনাইছোঁ। অতি সোনকালে মুখ্যমন্ত্ৰী মহোদয়ে চকু পেলাই এই কাৰ্য বন্ধ কৰিব লাগে। হয়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মন্তব্য শুনিলে আচলতে এই ধৰণৰ বন্ধ জনাইছোঁ। দীপে দেখুৱালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰশ্ন কৰিছে, আমিও প্ৰশ্ন কৰিছোঁ। যি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে গছ পুলি ৰোপণ কৰি সেউজী ধৰণীৰ কথা কৈছে, ঠিক সেই সময়তে মুখ্যমন্ত্ৰীৰ সমষ্টিত কিন্তু পাহাৰসমূহ কাটি শেষ কৰি পেলোৱা হৈছে। কাৰ সাহসত কেনেকৈ এই কাম চলি আছে, কোনগৰাকী অদৃশ্য শক্তিৰ প্ৰভাৱত এনেকৈ ধ্বংসযজ্ঞ চলিছে, এয়া কিন্তু আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন।